हेलो एवरीवन स्वागतम जनाइছো আপোনালোকক মোৰ চেনেলটোলৈ আশা কৰো আপোনালোকৰ ভাল মই আজি আপোনালোকৰ মাজলৈ সুইট ডিশ এটা ৰেচিপি লৈ আহিছো যেটোৰ কাৰণে প্ৰয়োজন হ'ব আমাক চেনি কাষ্টাৰ্ড পাউডাৰ ইলাচি আৰু গাখীৰ আধা কাপ মই ঠাণ্ডা গাখীৰ লৈছো কাষ্টাৰ্ড খিনি মিক্স কৰিবৰ বাবে আৰু এইখিনি মই গাখীৰ লৈছো আধা লিটাৰতকৈ কম হ'ব মই যেটোকে কমকৈ বনাম আৰু এইখিনি চাউল লৈছো চাউলখিনি মই আধা ঘণ্টা তিয়াই থৈ দিছিলো এক কাপ লৈছো চাউলখিনি মিহি কৰিব নালাগে ঠিক এনেকুৱা কৰিব লাগিব এতিয়া মই গাখীৰখিনি গৰম হ'বলৈ দিছো আৰু তাত চেনি দিছো এনেকৈ মই দুবাৰ মান উতলিবলৈ দিছো তাৰ পিছত গুড়িখিনি দিম চাউলৰ গুড়িখিনি লাৰি থাকিম তলত লাগি ধৰিব পাৰে এনেকুৱাকৈ লাৰি থাকিব লাগিব এয়া মই গাখীৰখিনিৰ লগত কাষ্টাৰ্ডখিনি মিক্স কৰি লৈছো এইবাৰ মই গাখীৰখিনিত কাষ্টাৰ্ডখিনি দি লৈছো আৰু মই ইলাচি দুটা গুড়ি কৰি লৈছো লাৰি থাকিব লাগিব ধুনীয়া এটা কালাৰ উঠিছে কাষ্টাৰ্ডৰ কালাৰ আৰু মই ইলাচিখিনি দি ললো ইয়াত মই ইলাচিখিনি গুড়ি কৰি লৈছিলো এয়া হৈ গ'ল মোৰ বেছি টাইমো নালাগে কম সময়তে হৈ যায় ড্ৰাই ফ্ৰুটেৰে মই গাৰ্নিছ কৰিছোঁ আপোনালোকে এনেকৈ কম সময়তে বনাব পাৰে যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই